ও খুড়া ঠাণ্ডা লাগব ঠাণ্ডা মানুহ ইমান কম আছে ঠাণ্ডা যিমান ঠাণ্ডাৰ দোকান যিমান হৈছে বহুত বেপাৰী গৈছে তো অলপ বিক্ৰী কৰা টান হয় মানে কাষ্টমাৰ গিলা মানে তো ঠাণ্ডাৰ বিজনেছ কৰিব পাৰে সেই কৰি আছোঁ মই বৰ্তমান সেই কৰি ভাবি আছোঁ ডাঙৰ কৰিম বুলি কৰিব তো হে গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল তো গাইজ আজি যাই আছোঁ আমি ঠাণ্ডা বিচপা তো মানে মোৰ লগৰ ছোৱালী এটা আছে তাক দেখাম বাৰু তো নতুনকৈ ঠাণ্ডাৰ বিজনেছ এখন খুলিছে তো সেই মানে আমি বিক্ৰী কৰিব যাম আজি তো মোৰ লগত এই ঠাণ্ডা থৈ আছে তো এইবিলাক ধুনীয়াকৈ থৈ আছে মানে চাব পাৰে তো মানে ই খুলিছে মানে ঠাণ্ডাৰ বিজনেছখন তো চাব পাৰে এইগিলা ধুনীয়াকৈ থৈ আছে তো মানে কেনেকৈ মানে কি বিক্ৰী কৰিব পাৰি কিমান টকা পায় এটা কেছত তো সেইগিলা চব দেখুৱাব চেষ্টা কৰিম তো ভিডিঅ'টো একদম কণ্টিনিউ কৰি থাকোঁ ক'ত দিবি যে মালগিলা দোকানে সুধো বা ধুনীয়া মাল লগাইছে এইগিলা কেম্পাৰ গেছ নেকি এইগিলা ন বঢ়িয়া তো ধুনীয়াকৈ আমি এতিয়া বহি ল'লোঁ তো এতিয়া মানে চকত যাই আছোঁ আমি বিক্ৰী কৰিবা তো মানে ঠাণ্ডা বিক্ৰী চিক্ৰী মানে কিমান কি কৰি বিক্ৰী হয় চব ডিটেইলছ আপোনালোকক দিম আৰু যদি কাৰোবাক ঠাণ্ডা লাগে তেনেহ'লে নামপাৰা চকৰ পৰাই গোপাল মন্দিৰ এটা আছে তো নাম্বাৰটো তলত দিয়া আছে ধুনীয়াকৈ কণ্টেক্ট কৰি ল'ব বঢ়িয়া এতিয়া চাই দিয়ক ভিডিঅ'টো চক আহি পালোঁ তো প্ৰথমে চাই আছে মানে দুৰ্গা কিমান কৰি 25 মই কেনা তোমাৰ নাই নলয় এই 12টা বনিছা 12টা তো পুৰা ধুনীয়াকৈ 5টা ৰাখিলাক আৰু বাকীকেইটা থৈ দিওঁ আমি এতিয়া গাড়ীখনত আহি গেল দেখোন ঠাণ্ডাৰ বিজনেছখন কৰিলে লাভ আছে মানে গৰম দিনতে চলে ঠাণ্ডাৰ দিনত অলপ চেল কম তো ধুনীয়াকৈ এতিয়া ফুৰা চুৰা ৰাখিলাক লাভ আছে আৰু বেলেগত ট্ৰাই কৰি চাই আছোঁ তো ধুনীয়াকৈ আমি ফুৰক মাল চাল একদম মতে দিলোঁ তো এতিয়া আমি বেলেগ এটা ক'ত যাবি বেল তো আমি এতিয়া বৰদাত যাই আছোঁ এই গাইছ আমাৰ নালপাৰাত ধুনীয়া ঠাণ্ডা পানীৰ দোকান আছে এই চাওকচোন আৰু দোকান আছে এইফালে এই এপানে এখন অভিনেতাৰ আছে তাৰপিছত এইফালে ঠাণ্ডাৰে লগাল এই ভাই তো গাইছ মানুহ ইমান কম আছে ঠাণ্ডা যিমান ঠাণ্ডাৰ দোকান যিমান হৈছে তো এতিয়া আমি বৰদাত দেখোন যাই আছোঁ তাতে চাওঁ বিক্ৰী কৰিব পাৰোঁ আৰু একদম কণ্টিনিউ কৰি থাকক গম পাই যদি ঠাণ্ডাৰ দোকান দিম বুলি ভাবিছোঁ তো এই গৰমৰ ছিজনকেইটাতো পইচা ইনকাম কৰি থাকা ঠাণ্ডাৰ দিনত মানে অলপ কমাই ছিজনটো বঢ়িয়া একদম লাগে নে হ'ল এটা আছে চাউৰ বকা খান ট্ৰাই কৰি 40 টাকা এইটো আছে এইটো ৰাখো নেকি কি মাজা ন নহয় কি পিছ থাকে নতে 30-32 মান থাকে বেপাৰ কৰা কিন্তু ধেমালি নহয় মানুহ কৈ বিক্ৰী কৰিব লাগে কষ্ট আছে বাৰু অলপ পুৰা ৰাখিব লাগে পুৰা কেছ ৰাখিব মাজা ৰাখে নেকি ক'ত পাৰিলে লাভ আছে তো আজিকালি মানে কি ঠাণ্ডাৰে হওক পানীৰে হওক বহুত মানে দোকান হৈ গৈছে বহুত বেপাৰী হৈ গৈছে তো অলপ বিক্ৰী কৰা টান হয় মানে কাষ্টমাৰগিলা মানুহবিলাক কৰি লয় না তো ই মানে নতুনকৈ খুলিছে তো অলপ বিক্ৰী কৰোঁতে অলপ প্ৰব্লেম হ'ব ই আগৰ গিলাই বিক্ৰী কৰি আছে আৰু এখন দোকানত আহি গ'লে এখনতো ৰাখো বোলে হয়তো মালখিনি দি লওঁ আমি আগে বা কি ৰ'দ দিছে গাইছ ৰাখো এইটো কেম্পা টেম্পাৰ পানী আছে নেকি আছে কেই টকা ল'লা 115 আৰু এখন দোকান আহিলে মানে চব ঠাণ্ডাৰ দোকান এখন দেখছি না গাইছ আৰু এখন আহি পেলাই কেনেকুৱা এটা লেভেলত দোকান হৈছে মানে আকৌ ঠাণ্ডাৰ বেপাৰ হৈছে মানে ঠাণ্ডাৰ দোকানৰ অভাৱ নাই মানে ঘৰ মানে ঠাণ্ডা বেপাৰী গৈছে গাইছ চাওকচোন এখন এইফালে আমি বিক্ৰী কৰি থাকাতে খোজকি লগাল চমক গেলি কাম নাই এই দোকান খুলছিল ঠাণ্ডাৰ কাম কৰিছিলে গাঁৱৰ চলি উন্নতি হ'লে আমাৰে ভাল মইহে কৰিব লাগিব বিজনেছ কৰিব লাগিব ঠাণ্ডাৰ বিজনেছ কৰিব পাৰে সেই কৰি আছোঁ মই বৰ্তমান সেই ভাবি আছোঁ ডাঙৰ কৰিম বুলি কৰিব আছিল আছে কিন্তু গৰম
ঠাণ্ডা দিনত না ঠাণ্ডাৰ দিনত আৰু মানে ব্যৱসায়টো মানে ডাউন হৈ ই যায় ৰিক্সাৰ একেবাৰে বঢ়িয়া বেয়া ন হালত খাৰাপ হৈ গৈছে হয় দেই ভাল ই বেপাৰ কৰি আছে কিন্তু ই নতুন নতুন না আৰু চলি ভাল হ'লে আমাৰে ভাল লাগিছে ভালে লাগে মই লাগি দি আছো ৰ কিবা দে নেকি হাজিৰা ঠিকে আছে ঠিকে আছে দে দে এতিয়া ক'ৰবাত যাবি নেকি মানে অলপ ঘূৰি আছো তো গাইছ এইবাৰ এখন দোকানত আহিলোঁ তো এখন দোকানত আহোঁতে আমি মাছবিলাক লাগাল তাতে এই মাছকেইটা আছে অ' জোতা কি হা কেনাই ফোন মাৰি আছ এই অলপ ঠাণ্ডাৰ বিজনেছ কৰিব আহিলোঁ ৰ'ব মাছ এখন ঠাণ্ডা পূৰা নামে দিছি ৰ'বা লাগি থাকা হা যা আছে ৰ'বা এই ধন এই মাতছে মাজুদাই তো গাইছ মই মানে এখন চেলুনতে চুলি তুলি কাটো এখন মাজুদাৰ দোকান বঢ়িয়া একদম মাজুদাক ধুনীয়াকৈ মাত চাত দি আহিলোঁ তো এতিয়া আমি বড়োৰাত দেখি যাওঁ তো এনেকৈ আমাৰ ঠাণ্ডাৰ দোকান বঢ়িয়া একদম মাল বিক্ৰী হয় নাই গাইছ হ'ল বাৰু 4 মান হ'ল বঢ়িয়া একদম তো এতিয়া আমি বড়োৰাক গেলি যাই থাকোঁ গাইছ বঢ়িয়া চাই দিওঁ জিমৰ পৰা কেইটা জিমত আহোঁ 7টামান বাজে আজি খানা খাবা গৈ নাই বোলে 200 টকা দিব খানা খাব খাবি নেকি আজি খানা খাবি কি হয় খানা হ'ব আজি খানা হ'ব বা পৰা হোটেল লগতে হওক বা নৈ হোটেল লগতে হওক খানাটো খাম নেকি এতিয়া আমি বৰ খানা খানা আহি পালোঁ ৰ'ব আছে লাগে নে ফটো এইখন দোকান সুবিধা হওক পাৰে চাওঁ কিবা দিম কেম্পা এনেকুৱা এনেকুৱা ঠাণ্ডাত নাম আছে মানে আমি আজিকালি শুনাই নাছিলোঁ এই এটা আছে কেম্পাৰে নেকি এইটো আইচ দে নেকি লৈ নে চাওঁ আছে অৰেঞ্জ আইস ভোট অরেঞ্জ আইস ভোট অরেঞ্জ পুৰক বোলে নালগে বোলে কিবা অৰেঞ্জৰ বেলেগো আছে নেকি কিবা এইটো নালগে বোলে তো বেলেগত চাওঁ ৰ'বচোন এই মানে বড়োৰাত আৰু এখন দোকান আছে তো তাকে গ'লে যাই থাকোঁ বঢ়িয়া আৰু এখন আহিব লাগে ঠাণ্ডাৰ দোকান বেপাৰী বাপৰে বাপ এইবিলাকে দোকানী গৈছে ঠাণ্ডাৰ গাইছে এনেকুৱা এটা লেভেলত ঠাণ্ডা বেপাৰী হৈছে বাপৰে বাপ কিমান চামে আৰু এতিয়া আৰু এটা ওলাল বাপৰে বাপ এনেকে হেলি কেনেকে বহে এনেকে হেলি মানে বেপাৰখন অলপ মাইনাছ হৈ যায় মানে চবৰে কাষ্টমাৰ সেই হৈ যায় না মানে ধৰি লওক ই এতিয়া দোকান এখনত দিবে খুজিলে সেইখন দোকান আগতে সি চলা সিহে না হৈ যায় তো এতিয়া আমি বড়োৰাক গেলি যাই আছোঁ ৰ'ব মই তেতিয়া বড়োৰাক গেলি দাম কৰি আছোঁ কিন্তু যা হেলি পোৱা নাই মানে দোকানত ৰখি থাকোঁ না তো একদম বেপাৰ ধুনীয়া চলি আছে তো এতিয়া বড়োৰাক গেলি যাওঁ ৰ'ব এই দে সৎমা যাম এতিয়া সৎমা যাবি নেকি তো বড়োৰ পৰা আহিলোঁ নেকি সৎমাৰ পৰাই বড়োৰা তো আমি আগে চটমাত যাম বোলে সেইবাৰ বড়োৰাত যোৱা নহ'ব আগে চটমাত যাই লওঁ তাৰপিছত বড়োৰাত যাম চাই দিয়কচোন সোনকালে যাম ধুনীয়াগিলা মাল চাল খালী হ'লে আৰু ফুল মাল আনিছিলোঁ এতিয়া আধা হ'লে এখন দোকান আহি পালোঁ ইয়াতে ফোন ধৰকচোন অ' খুৰা ঠাণ্ডা লাগব ঠাণ্ডা মেৰিণ্ডা মাজা লাগব মাজা আছে হয় মাজাটো দিলোঁ আৰু প্ৰাইচ তো ধুনীয়াকৈ মাজাৰ কেছটো বিক্ৰী কৰিলোঁ চবতকৈ ডাঙৰ কেছটো আজি এইটোৱে আছিল এতিয়া আমি ডাইৰেক্ট বড়োৰাক গেলি যাই থাকোঁ বড়োৰাক গেলি বহুত টাইম যাম বুলি কৈছোঁ তো ফাইনেলি বড়োৰাত যাই আছোঁ এতিয়া যা যাবি নাজানো মোক কিবা এটা খুব ভাই গোটেই দিনটো ঘুরছো ইয়াৰ লগত আৰু ভিডিঅ' বনাইছোঁ ঠিকে কথা ভিডিঅ'টো বনোৱাটো ডাঙৰ কথা নহয় ইয়াৰ লগত ঘুরছোঁ না মই আমি বড়োৰা এণ্ট্ৰি কৰি দিলোঁ ফাইনেলি ষ্টিং এটা খোৱা লাগদা কি বাপৰে বাপ ষ্টিং ইমান কষ্ট কৰিলোঁ দিনটো গ'লো মাত্ৰ ষ্টিং এটা হ'ব কথা নাই পেহৰ বেয়া নহয় আকৌ পেহৰ ঠাণ্ডা তাৰে আৰু খাবই আধা চাবচোন কৈছিল 20 টকা তাৰে 10 টকা খালাগে গাইছ তো এতিয়া ক'ত ঘৰত যাবি নে আৰু আছে
তো এতিয়া ঘৰত গ'লে যাই থাকোঁ তো কৰি পেলাই কালেকশ্যনকো যাম নেকি কালেকশ্যন সেনেকৈ নানকৈ কৰে আপোনালোকক দেখুৱাব চেষ্টা কৰিম তো একদম চাই থাকোঁ দিয়ক এতিয়া ঘৰত গ'লে যাই থাকোঁ তো ইহঁতৰ ঘৰ আহি পালোঁ ৰ'বক মানে ইহঁতৰ এতিয়া বস্তুখিনিতো যিখিনি বস্তু ৰ'ল সেইখিনি থৈ দিওঁ আমি এতিয়া এইখিনি বস্তু আজি ৰ'ল আমাৰ মানে ষ্টক কৰি থৈ দিয়ে বস্তুবিলাক ইয়াতে ধুনীয়াকৈ চাব পাৰে থৈ দিয়া আছে বঢ়িয়াকৈ থৈ আছে বহুত মাল আছে ঠাণ্ডা ঠাণ্ডা লাগে একদম অৰ্ডাৰ চৰ্ডাৰ দিব পাৰিব আপোনালোকে পুৰা ধুনীয়া ছাৰ্ভিচ পাই যাব তো মানে ঠাণ্ডা যদি কিনিব খোজে তেনেহ'লে মেডিকেল কলেজৰ পৰাই নলবাৰী দুৰ্গা মন্দিৰটো আছে সোৱাদি সোমাই আহিব চিধা ৰাস্তা 1 কিলোমিটাৰমান আহিলে পাই যাব ফোন নম্বৰটো তলত দিয়া আছে আপোনালোকে কণ্টেক্ট কৰি ল'ব মই এতিয়া ঘৰত গ'লে যাই থাকোঁ তো ভিডিঅ'টো আৰু এখানিতে ষ্টপ কৰিলোঁ আৰু গধূলি আমি কালেকশ্যনত যাম মানে তো তাৰ পৰা কণ্টিনিউ কৰিম ভিডিঅ'টো তো চাই থাকক তো ঠাণ্ডা ঠাণ্ডা বিক্ৰী কৰি একদম ঘৰত আহিলোঁ তো ঘৰৰ পৰা এতিয়া মানে খানা এটা হ'ব আমাৰ মানে তো খানাটো খাম তো চিৰি বনাই দিলোঁ তো আজি ৰান্ধনি মানে মই তো ভিডিঅ'টো আৰু আজি বেছি নবনাওঁ মানে ৰাখ দিম খাম যা চেক কৰিম তো চাই দিয়কচোন এখানি সোমাই বঢ়িয়া কেৰাহী বঢ়িয়া তেলটো দি দিয়া পাত দি এখন কমছি আমাৰ ঠাণ্ডা পাৰে বিজনেছমেন এখন কমি গেল দেখো পাত এখন কমি গেল দেখো না মোৰ আছে ও এখন খাই লৈ দেই পাত কমছি পাত খাই খাব দে মাংস আঞ্জা আমাৰ এফালে পানী এফালে ভাত আছে মাংস আঞ্জা বঢ়িয়া লাৰি দিছো একবাৰ তেল দেখা নাই পাঠ মিলে দিয়া তুমি একা লাগে পাঠ মিলে দিয়া মিলে দিয়া দে লাজ কৰিব নালাগে দে তো না দেখা দিয়া এই উত্তর হ্যাঁ এখানে চেলকি আছা নাই দে আকৌ তাতে বঢ়িয়া বনাইছে পল্লৱে হ্যাঁ বঢ়িয়া বনাইছে বাপরে বাপ গুণ গেছে যেতে ভাল লাগছে দে একদম সব খালি গেছি দক সব ধুনীয়া হোৱা হৈছে না তো বঢ়িয়া তই কালি যাবি নে বেপাৰত বঢ়িয়া দিনটো কষ্ট হৈছে এতিয়া পুৰা বঢ়িয়া তো গাইজ ভিডিঅ'টো আৰু এখানি মানতে সমাপ্ত কৰোঁ দক তো কালি আৰু নতুন ভগৱতে লগ পাম এতিয়া আৰু কি বকি দেখোঁ ইমান দক